সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা কৰোঁ সকলোৰে ভালেই আৰু মোৰো ভালেই আৰু দীপাৱলীও সকলোৰে নিশ্চয় বহুত ভালে কুশলেই গ'ল আৰু দীপাৱলী শেষ হৈ গ'ল আৰু আজি শনিবাৰে আমাৰ ঘৰত নাম কীৰ্তন অনুষ্ঠান পতা হৈছে ঘৰত আৰু সেই ভাবিলোঁ আজিৰ মুহূৰ্তবিলাক আজি দিনটোৰ মুহূৰ্তবোৰ যিবোৰ কাম আছে তো তাকে অলপকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। পিছে দেৰি নকৰি ভিডিঅ'টোকে ষ্টাৰ্ট কৰি দিওঁ। আজি যিহেতু ঘৰত নাম কীৰ্তন পতা হ'ব সেইকাৰণে সকলোৱে সোনকালে উঠিছে। মইতো 4:30টাতে উঠিলোঁ আৰু পুৱাৰ কাম যিমানখিনি আছিল কৰিলোঁ আৰু এতিয়া 8টা বাজিছে। যিহেতু ড্ৰয়িং ৰুমতে নাম কীৰ্তন কৰা হ'ব সেয়েহে এওঁ আৰু ৰুণে মিলি ৰুমটো খালী কৰিছে আৰু এতিয়া মই যাম পিঠাগুড়ি খুন্দিবলৈ আৰু আপোনালোকেও ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিব। কেঁচা লাডুৰ কাৰণে পিঠাগুড়ি লাগিব যে সেইকাৰণে এতিয়া আমি পিঠাগুড়ি খুন্দিবলৈ গৈ আছোঁ। ঘৰত ঢেঁকী নাই, ঘৰৰ ওচৰৰে ঘৰ এটাত আছে, তালৈ গৈ আছোঁ। চুম্পি আৰু মই গৈ আছোঁ। এদিন থাকেই মোৰ লগত, ইটো সিটো কৰিব সময়ত ভালেই হয়, লগ হৈ যায়। আমি আহি পালোঁ আৰু চুম্পিয়ে ঢেঁকী ঘৰটো খুব ধুনীয়াকৈ চাফা কৰি ল'লে আৰু এতিয়া তাই ঢেঁকীটো মচিছে, খুগুলিটো ধুনীয়াকৈ মচি দিছে। এনেকৈ মই কলপাত পাৰি লৈছোঁ কাৰণ চাউলখিনি তিতি থাকে আৰু মাটিত যদি লাগি যায় পিঠাগুড়িখিনি হয়তো বালি বালিও হ'ব পাৰে সেইকাৰণে। আৰু এনেকৈ চুম্পিয়ে ঢেঁকী দি ভিডিঅ' কৰি আছে আৰু লগতে মই গৃহস্থীৰ লগত কথা পাতি পিঠাগুড়ি চালি আছোঁ। এতিয়া ভকতে চাহ আৰু পায়স খাই আছে। আচলতে ভকতে গোটেইখিনি যোগাৰ নিজে কৰি লয়, ফল মূল কাটাৰ পৰা এনেকৈ ধুনীয়াকৈ সজাই পৰাই, কলপাতখিনিও ধুনীয়াকৈ সজাই পৰাই লয়, কেঁচা লাডু পৰ্যন্ত নিজে বনায় আৰু সেইকাৰণে অকণমান দেৰি হয়, অলপমান সময় লাগে তেওঁলোকক। চাহ তাহ খাই আজৰি হৈ গ'ল আৰু এতিয়া ভকতে শৰাই পাতিবলৈ লৈছে আৰু চাওঁতে 12টাও বাজি গ'ল। মই এই সময়খিনিতে কিয়নো গা পা ধুৱাই লওঁ। পিছফালে এটা আমাৰ বাঁহৰ ঘৰ আছে আৰু তাতে বাইদেউহঁতে পাচলি কাটি আছে, মায়ে অলপমান তাতে ইনষ্ট্ৰাকশ্যন দি আছে আৰু। এইফালে চাহ খাই আছে। কি খাইছে চাহৰ লগত? বুন্দিয়া আৰু পায়স। সেইজনী আমাৰ ৰেখাজনী চুম্পি, ৰুণ। কামৰ মাজে মাজে মই সকলোকে চিনাকিও কৰি দিছোঁ। এইগৰাকী আমাৰ খুৰী আৰু বাকী আটাইবোৰ আমি জা জুৱলি হয়, এগৰাকী ভতিজী হয়। সকলোকে এবাৰ মুখকেইখন দেখাই দিছোঁ আৰু।
কিয়ানে গা পা ধুই এক ঘুমতি মাৰি ল'লে আৰু উঠাৰ পিছত মই তাক এনেকৈ ডিঙিত গামোচা দি একদম গামোচাৰে অকণ ধুতি চুটি পিন্ধাই ধুনীয়াকৈ ককাইহঁতৰ মাজত বহুৱাই থৈ দিছোঁ। টপকৰা হোৱাই নাই হে নাই হোৱা উঠা 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 এলেহুৱা হৈ যাবা তুমি উঠা উঠা কি পিন্ধিছা তুমি তুমি ধুতি পিন্ধিছা নেকি তুমি গামোচাৰে ধুতি পিন্ধিছা চাও 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 বাবা চাও চাও এয়া আমাৰ পেহাদেউ আজি ভকত হৈ আহিছে আৰু এইফালে ৰান্ধি আছে। নাম লোৱা হৈ গ'ল আৰু এতিয়া কীৰ্তন পাঠ কৰি আছে আৰু পাঠ কৰি যোৱাৰ মাজে মাজে ভাঙনিও দি গৈ আছে আৰু আমাৰ এওঁ আজি খুব ধুনীয়াকৈ শুনি আছে বহি লৈ। আৰু এতিয়া মই অলপমান চিৰা জলপান খাই ল'ম কাৰণ গোটেই দিনটো একো খোৱা নাই, ভোকো লাগিছে। তাৰপিছত মই নিজৰ কাৰণে অলপ বেলেগ খানাও বনাব লাগিব। আজি শনিবাৰ যিহেতু মই মাছ নাখাওঁ আৰু ভকতৰ কাৰণে ভকত হওক বা আলহী যিমানবোৰ আহিছে সকলোৰে কাৰণে মাছ আছে। মাছ নাখাওঁ কাৰণে মই নিজৰ খানাখিনি আকৌ এক্সট্ৰাকৈ বনাই আছোঁ অকল মোৰ কাৰণে। লাই ভাজিছোঁ আৰু এইফালে আলু কাটি লৈছোঁ, আলু ভাজি এনেকৈ খাম আৰু অলপমানকৈ। ভাতখিনি বনোৱা হৈ গ'ল। ভকতে অন্ন গ্ৰহণ কৰোঁতেই 3:30 বাজিলে আৰু দিনবোৰ যিহেতু ছুটি হয় সেইকাৰণে সকলো কাম কৰি চাফ চিকুণ কৰোঁতে সন্ধিয়াই হৈ গ'ল আৰু সকলোৱে ভাত পানী খালে। মোৰ কিন্তু খাবলৈ সময় নহ'ল। এতিয়া সময় হৈছে 5:30। মই এতিয়াহে ভাত খাবলৈ লৈছোঁ আৰু বহুত দিনৰ পৰাই কলপাতত ভাত খাবলৈ মন গৈ আছিল আৰু ফাইনেলি আজি সেই দিনটো মিলি গ'ল। আজিৰ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ। নমস্কাৰ, বাই বাই।